হেল্ল' এভৰিৱান, ৱেলকাম টু এডুকেশ্যন উইল। আজি আমি চাম যে ইউনিট প্লেচৰ ডিজিটবোৰ কেনেকৈ মানে এককৰ অংকটো কি হ'ব, কোনো এটা সংখ্যা পূৰণ কৰিলে বা পাৱাৰ থাকিলে সিহঁতৰ এককৰ সংখ্যাটো কি হ'ব সেই বিষয়ে মই ডিছকাছ কৰিব গৈছোঁ। ইয়াৰ আগত মই কি ডিছকাছ কৰিছোঁ, এইটো হ'ল যে নাম্বাৰ ছিষ্টেমৰ আমি কিছুমান ফেক্টছৰ কথা কৈছিলোঁ যে চিত্ৰৰ সহায়ত বৰ্ণনা কৰিছিলোঁ। আজি আমি চাম টিপস and tricks. Tips unit place digit. Place digit মানে এককৰ সংখ্যা কোনো এটা যদি আমাৰ কি থাকে নাম্বাৰ থাকে সেইবোৰক আমি পাৱাৰ থাকিলে প্ৰথমত আমি পাৱাৰৰ কেইটা চাই লওঁ যে নাম্বাৰছবোৰৰ ওপৰত যদি পাৱাৰ থাকে তেতিয়াহ'লে সেই পাৱাৰৰ মই যেতিয়া কেলকুলেশ্যন কৰিম কৰাৰ পিছত সেই সংখ্যাটোৰ এককৰ অংকটো কি হ'ব সেই বিষয়ে মই শিকিম। তাৰ কাৰণে আমি কি কৰিছোঁ, যিমানবোৰ আমাৰ অংক আছে, অংক কি 0ৰ পৰা কিমানলৈকে আছে 0 1 2 3 4 ডট 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 আপ টু 9 এইকেইটা আমাৰ অংক থাকে। এই অংককেইটাক মই বেচিকেলি 3 কেটেগৰাইজ কৰিছোঁ, 3টা ভাগত ভাগ কৰিছোঁ। 3 কি কৰিছোঁ, ক্লাছিফাইড এজ ইনটু এ 3 কেটেগৰিজ, মানে আমি ক্লাছিফাইড কৰিছোঁ classified into 3 categories. প্ৰথম কেটেগৰীটোত মই কি কৰিছোঁ, নাম্বাৰ কোনটো ৰাখিছোঁ যে ইউনিট ডিজিটছৰ নাম্বাৰবোৰ ৰাখিছোঁ আমি যদি ইউনিট ডিজিটবোৰ মানে এককৰ ডিজিটটো কি হয় মানে এককৰ অংকটো কি হয় যে 0 আছে 1 আছে 5 আছে আৰু যদি 6 থাকে তেতিয়াহ'লে ইহঁতৰ ওপৰত যদি এককৰ ডিজিটৰ ওপৰত থাকে তেতিয়াহ'লে আমি কি ক'ম 0 টু দি পাৱাৰ n যি থাককগৈ n মানে যিকোনো ভেলু হ'ব পাৰে, যিকোনো ভেলু হ'লেও আমি কি পাম 0 পাম। 1 টু দি পাৱাৰ n কৰিলেও আমি কি পাম 1 পাম, আকৌ 5 টু দি পাৱাৰ n কৰিলেও আমি কি পাম 5 পাম, ঠিক সেইদৰে 6 টু দি পাৱাৰ n কৰিলেও আমি কি পাম 6 পাম। কথাটো এনেকুৱা, যদি আমি এক্সাম্পল লওঁ তেতিয়া ভালকৈ বুজি পাম। ছাপ'জ 0 কিউব তেতিয়াহ'লে কি পাম তাকো 0 পাম। ছাপ'জ এইটো আছে 100 কিউব, ইউনিটৰ এককৰ সংখ্যাটো অংকটো কি 0, তেতিয়াহ'লে সেই লাষ্টত আমি কি পাম, এইটো যদি আমি কৰোঁ তেতিয়াহ'লে আমি কি পাই আছোঁ, আমি যদি চাওঁ এনেকুৱা থাকিলে কি হয় 2 থাকিলে কেইটা শূন্য হ'ব 6টা, কিন্তু আমি ক'ত পাইছোঁ 0 পাইছোঁ। আমি এইবোৰ কেলকুলেশ্যন নকৰোঁ, আমি চাম এককত যদি 0 থাকে তেতিয়াহ'লে অলৱেজ কি হ'ব 0, পাৱাৰ যিকোনো হ'ব পাৰে, কোনো কথা নাই। ঠিক সেইদৰে যদি চাওঁ 1 2 3 4 5 হোল টু দি পাৱাৰ 1 3 2 তেতিয়াহ'লে ইয়াৰ এককৰ সংখ্যা কি হ'ব, অংকটো কি হ'ব, এককৰ অংকটো হ'ব, কাৰণ এইটো এককৰ আমি চাম যে এককৰ যিটো অংক আছে এই অংকটো 0 আছে, তেতিয়াহ'লে 0ৰ ওপৰত যিকোনো থাকিলেও কি হ'ব 0 হ'ব। সেইকাৰণে আমি কি পাম, ইয়াৰ এনচাৰ কি হ'ব, ইউনিট ডিজিটটো কি হ'ব 0 হৈ যাব। ঠিক সেইদৰে 1ৰ ক্ষেত্ৰতো কি হ'ব, যদি আমি কওঁ 1 কিউব তেতিয়াহ'লে কি পাই আছোঁ 1 টু দি পাৱাৰ, যদি কওঁ যে লাষ্টত 1 টু দি পাৱাৰ 101 তেতিয়াহ'লে কি পাম, তাকো আমি কি পাম 1 পাম। যদি কয় নাই এইটোক আমি এনেকুৱা কিছু 1 2 3 4 5 1 হোল টু দি পাৱাৰ, আচ্ছা ছাপ'জ এইটোৱে আছে, তেতিয়াও আমি এই সংখ্যাটো যদি আমি কেলকুলেশ্যন কৰোঁ কৰাৰ পিছত আমি কি পাম, কৰাৰ পিছত আমি সেই লাষ্টত ইয়াত সন্মুখত কিবা কিবি থাকিব, কিন্তু লাষ্টত আমি যাই পিনে কি পাম 1 পাম। সেইকাৰণে ইয়াতৰো কি হ'ব 1 হ'ব। এইটোৱে হ'ল প্ৰথম কেটেগৰীৰ। কি কথা কৈছোঁ, যদি ইউনিট ডিজিট কোনো এটা সংখ্যাৰ মানে এককৰ অংকটো যদি 0 1 5 আৰু 6 হয়, তাৰ ওপৰত যিমান পাৱাৰ থাককগৈ তাকো আমাৰ কি হ'ব, এইকেইটাই এনচাৰ হ'ব ইউনিট ডিজিটটোত। নেক্সট চাম আমি 2 নম্বৰ কেটেগৰী। 2 নম্বৰ কেটেগৰীটোত হ'ল এনেকুৱা, যদি আমাৰ ইউনিট ডিজিট কি হয়, ইউনিট ডিজিটত কি থাকে, যদি 4 আৰু এণ্ড কি থাকে 9 থাকে, মানে এককৰ অংকটো যদি কি থাকে 4 আৰু 9 থাকে, তেতিয়াহ'লে কি হ'ব তাৰে দুটা হ'ল কণ্ডিশ্যন। এইটো হ'ল কি এনেকুৱা যে যদি 4 টু দি পাৱাৰ n, কি কৈছোঁ মই 4 টু দি পাৱাৰ n,
যদি এই এনটো কি হৈ যায়, এনৰ যিটো সংখ্যা থাকিব এইটো যদি আমাৰ কি হয় যুগ্ম হয় মানে ইভেন, যদি যুগ্ম হয় তেতিয়াহ'লে তাৰ ইউনিট ডিজিটত কি থাকিব, তেতিয়াহ'লে তাৰ ইউনিট ডিজিটত থাকিব লাষ্টত কেলকুলেশ্যন আফটাৰ ৰিজাল্ট, মানে ৰিজাল্টেণ্ট ইউনিট ডিজিট কি হ'ব, আমি কি ক'ম ৰিজাল্টেণ্ট ইউনিট ডিজিট কি হৈ যাব, এইটো হ'ব 6। ৰিজাল্টেণ্ট ইউনিট ডিজিট কি হৈ যাব, এইটো হ'ব 6। কেনেকৈ হ'ল, আমি যদি এনেকুৱা চাওঁ এক্সাম্পল ল'লে আমি ভালকৈ বুজি পাম। এক্সাম্পল আমি লৈছোঁ, ছাপ'জ এক্সাম্পল 4 স্কুৱেৰ, তেতিয়াহ'লে কিমান পাম 16, তেতিয়াহ'লে এই এককৰ অংকটো কিমান হ'ল 6 হৈছে। ঠিক সেইদৰে 4 কিউব যদি কৰোঁ তেতিয়াহ'লে কি হ'ব, 4 কিউব কৰিলে কিন্তু আমি কি পাম 4 পাম, কাৰণ এইটো 4 কিউব মিনছ কি বুজায় 4 × 4 × 4, তেতিয়াহ'লে আমি কিমান পাই আছোঁ 16 × 4, তেতিয়াহ'লে এইটো যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাই আছোঁ 24, তেতিয়াহ'লে ইয়াতো কি হ'ব 4 হ'ব। সেইকাৰণে যদি এনটো অড হয় মানে অযুগ্ম হয় তেতিয়াহ'লে ৰিজাল্টেণ্ট ইউনিট ডিজিট কি হ'ব, ৰিজাল্টেণ্ট ইউনিট ডিজিটটো হ'ব আমাৰ কিমান 4। আমি এটা বিগ ভেলু লৈ লওঁ, ছাপ'জ এক্সাম্পল আমি এনেকুৱাকৈ লৈছোঁ যে 1 2 3 4, লাষ্টত কিমান আছে 4 আছে, ইয়াৰ ওপৰত বোলে এনেকুৱা আছে 1 2 3 4, ছাপ'জ 4 5, তেতিয়াহ'লে ইয়াৰে ইউনিট ডিজিটৰ অংকটো কি হ'ব, এইটো কি হয় অযুগ্ম, যদি অযুগ্ম হয় কি ক'লোঁ 4 টু দি পাৱাৰ n যদি থাকে, অযুগ্ম যদি হয় তেতিয়াহ'লে কি হ'ব এনচাৰ কি হ'ব 4 হ'ব। ইয়াৰ আগত বহুত কিবা কিবি থাকিব কিন্তু লাষ্টৰ অংকটো কিন্তু কি হ'ব 4 হ'ব। ঠিক সেইদৰে 5 7 4 হোল টু দি পাৱাৰ 102, এইটোত কি আছে লাষ্টত কি আছে এককৰ অংকটো কিমান আছে 4 আছে আৰু ইয়াৰ পাৱাৰ কিমান আছে 2 আছে। যদি যুগ্ম হয় তেতিয়া কি কৈছোঁ, এইটো কি আছিলে ইভেন মানে যুগ্ম, ইভেন মানে যুগ্ম, এইটো মানে অযুগ্ম। চ' ইভেন যদি হয় তেতিয়াহ'লে ৰিজাল্টেণ্ট কি হ'ব, লাষ্টত কিবা কিবি থাকিব সন্মুখত, লাষ্টত কিন্তু আমি কি পাম 6 পাম, লাষ্টত কি পাম 6 পাম। এইটো হ'ল আমাৰ ইউনিট ডিজিটৰ। নেক্সট মই কি কৈছোঁ 3 কেটেগৰাইজ কৰিছোঁ, আৰু এটা হ'ল নেক্সট থাৰ্ডটো আমি চাম, এইটো হ'ল কেনেকুৱা থাকিব ইউনিট ডিজিট যদি এইকেইটাৰ বাহিৰে 0 1 5 6 4 আৰু 9ৰ বাহিৰে বাকী যিবোৰ থাকিব সেইবোৰক আমি থাৰ্ড কেটেগৰাইজ কৰিছোঁ। আমাৰ থাৰ্ডটো কি হ'ব, যদি আমাৰ ইউনিট ডিজিটবোৰত কি থাকে 0 1, তাৰপিছত কি 4 5 6 আৰু 9 বাদে বাকীবোৰ, তেতিয়াহ'লে কি হ'ব 2 3 7 আৰু 8। যদি কোনো এটা সংখ্যাৰ কি কৈছোঁ, যদি কোনো এটা সংখ্যাৰ লাষ্টৰ ডেট মিনছ এককৰ অংকটো যদি 2 থাকে 3 থাকে 4 থাকে আৰু 8 থাকে আৰু সিহঁতৰ ওপৰত যদি পাৱাৰ থাকে, ছাপ'জ এনেকুৱা থাকিল 1 2 3 3 হোল টু দি পাৱাৰ 101, তেতিয়াহ'লে এইটো কেলকুলেশ্যনৰ পিছত ইয়াৰ ইউনিট ডিজিট যিটো ভেলু পাম তাতে এই লাষ্টৰ অংকটোত কি থাকিব সেইটো আমাক ওলাব দিয়ে। ঠিক সেইদৰে যদি এনেকুৱা থাকে যে 1 2 3 7 এনেকুৱা থাকি গ'ল, তেতিয়া ইয়াৰ ওপৰত যদি কিবা এটা থাকে ধৰক 40 ছাপ'জ, তেতিয়াহ'লে এইটো কেলকুলেশ্যনৰ কিবা যিবা এটা ভেলু পাম, আমি কিবা এটা ভেলু পাম, কিন্তু লাষ্টৰ যিটো ডিজিট আছে সেইটো কি হ'ব সেইটো আমি ওলাব লাগিব। ঠিক চিমিলাৰলি যদি 2 থাকে যে 102 হোল টু দি পাৱাৰ 51, তেতিয়াহ'লে এই কেলকুলেশ্যন কৰাৰ পিছত যি ভেলু এটা পাম কিন্তু লাষ্টৰ একক ইউনিটত কি থাকিব। ঠিক সেইদৰে যদি 8 থাকে 10238 যিকোনো হ'ব পাৰে এইটো, কিন্তু লাষ্টৰটো কি হ'ব লাগিব 8 হ'ব লাগিব। আৰু ইয়াতে যদি এনেকুৱা থাকি যায় যে 56, তেতিয়াহ'লে ইহঁতৰ ইউনিট ডিজিটত কিবা এটা ভেলু পোৱাৰ পিছত এই লাষ্টৰ যিটো এককৰ হৰৰ সংখ্যাটো কি হ'ব, সেইটো নিয়মটো কেনেকুৱা হয়, সেই নিয়মটো হ'ল এই পাৱাৰটো আমি কি কৰিম ষ্টেপ 1 হিচাপত যদি কৰোঁ যে ষ্টেপ ৱাইজত, ষ্টেপ 1ত আমি কি কৰিম যে এই পাৱাৰটোক আমি কি কৰিম, পাৱাৰ যিটো থাকিব এই মানে পাৱাৰ মানে কি ইয়াতে 101, ইয়াতে কিমান 40, ইয়াতে কিমান 51, ইয়াতে কিমান 56, এই পাৱাৰটোক আমি কি কৰিম ডিভাইড পাৱাৰ বাই 4,
মানে আমি কি কৰিম ডিভাইড মানে পাৱাৰক আমি কি কৰিম 4ৰে হৰণ কৰিম পাৱাৰক কিহেৰে হৰণ কৰিম 4ৰে হৰণ কৰিম যদি 4ৰে হৰণ কৰিলে কেতিয়াবা কি কওঁ ভাগশেষ থাকিব মানে ৰিমাইণ্ডাৰ থাকিব কিবা এটাতো ৰিমাইণ্ডাৰ থাকিব সাপোজ এইটোক যদি আমি 4ৰে হৰণ কৰোঁ ধৰক সাপোজ 101 আছে 4ৰে হৰণ কৰিলে কিমান পাম 4ৰে হৰণ কৰিলে কিন্তু আমাক কেইবাৰ যাব 101 আমি যদি ইয়াতে হৰণ কৰোঁ 101 4ৰে হৰণ কৰিছোঁ তেতিয়াহ'লে কি হ'ব 2 বাৰ 2 8 হ'ব 2 আৰু 1 হ'ব 5 বাৰ তেতিয়াহ'লে 20 হ'ব কিন্তু এই কিমান থাকি গ'ল 1 এটা থাকি গ'ল এইটো ৰিমাইণ্ডাৰ এইটো কি বুলি কওঁ আমি ৰিমাইণ্ডাৰ এইটো কোৱা হয় ৰিমাইণ্ডাৰ ভাগশেষ এই ভাগশেষ যদি 1 হয় তেতিয়াহ'লে আমি কি কৰিম এই 3 যদি থাকে এইটো যিটো আছিলে সেই 3ৰ ওপৰত 1 দিম কি ক'ম তেতিয়াহ'লে আমি ষ্টেপ 2ত কি কৰি দিম আমি ষ্টেপ 2 হ'ব ষ্টেপ 2ত হ'ব আমি কি পালোঁ যিটো ৰিমাইণ্ডাৰ পালোঁ কিবা এটা আমি কি পালোঁ ৰিমাইণ্ডাৰ মানে ভাগশেষ পালোঁ এই ভাগশেষটো কিমান হৈছে সাপোজ ইয়াতে কিমান ওলাইছে 1 ওলাইছে তেতিয়াহ'লে আমাৰ ষ্টেপ 3ত কি কৰিম যে ইয়াৰ ইউনিট প্লেছত ইয়াত কি আছিলে 3 আছিলে সেইকাৰণে আমি কি লিখিম ইউনিট ডিজিট ওপৰত কি হ'ব ৰিমাইণ্ডাৰ হ'ব ওপৰত কি হ'ব ৰিমাইণ্ডাৰ হ'ব মানে আমি এইটো ক'ব 3 টু দি পাৱাৰ 1 তেতিয়াহ'লে এনসাৰ কি হ'ব 3 টু দি পাৱাৰ 1 মানে 3 তেতিয়াহ'লে এইটো ক্যালকুলেশন পিছত পৰা ইয়াত কি থাকিব ইয়াত আমি কি পাম 3 পাম ইয়াত আমি কিমান পাম 3 পাম সাপোজ এইটো আছে বা আমি এইটোক আৰু এটা লৈ লওঁ আমি যে আৰু এটা এক্সাম্পল লৈ এইটো নিচিনাকে তেতিয়াহ'লে আমি এক্সাম্পল এনেকুৱা চাওঁ কি হৈছে এক্সাম্পল আমি এটা লৈছোঁ 507 সাপোজ হোল টু দি পাৱাৰ 43 সাপোজ কিমান আছে হোল টু দি পাৱাৰ 43 প্ৰথম আমি কি কৰিম প্ৰথম আমি এইটোক কিহেৰে ডিভাইড কৰিম আমাৰ ষ্টেপ 1ত কি কৈছে পাৱাৰটোক 4ৰে ডিভাইড কৰিব লাগিব তেতিয়াহ'লে 43টোক আমি যদি 4ৰে ডিভাইড কৰোঁ তেতিয়া ডিভাইড কৰাৰ পিছত আমি কি পাম এটা ৰিমাইণ্ডাৰ পাম ৰিমাইণ্ডাৰ কিমান বা 10 বাৰ যাব কিন্তু ৰিমাইণ্ডাৰ কিমান হ'ব ষ্টেপ 1ত এইটো পালোঁ ষ্টেপ 1 ষ্টেপ 2ত আমি কি পাম ৰিমাইণ্ডাৰ পাম ৰিমাইণ্ডাৰ আমি কি পাইছোঁ মানে ভাগশেষ কিমান পাম 3 পাম ষ্টেপ 3ত কি কৰি যাম আমি যে এই যিটো 7 আছে 7ৰ কি কৰিম আমি ইউনিট ডিজিট যিটো আছিলে এইটোৰ ওপৰত মই কি কৰিম এই 3টো দি দিম এই যিটো ভ্যালু পাম এইটোৰ ওপৰত কি কৰি দিম 3টো দি দিম তেতিয়াহ'লে যিটো ভ্যালু পাম আমি কি পাম 7 × 7 × 7 ডেট মিন আমি কওঁ 7 গুণ কিমান 49 ইনটু কিমান হয় 7 এইটো যদি কওঁ 7 9 গুণ কিমান 63 তেতিয়াহ'লে আমি এই লাষ্টত কি থাকিব 3 থাকিব লাষ্টত কি থাকিব 3 কাৰণ এইটো যদি আমি কিউব কৰোঁ তেতিয়াহ'লে আমি যেহেতু 1 আছিলে সেইকাৰণে 1 আমি ডাইৰেক্টলি 3 পাই যাম কিন্তু যেতিয়া স্কোয়াৰ থাকিলে হয় যদি সাপোজ এইটোক স্কোয়াৰ থাকিলে হয় 2 যদি ৰিমাইণ্ডাৰ তেতিয়াহ'লে 9 হ'লে হয় 3 যদি হ'লে হয় তেতিয়াহ'লে 7 হ'লে হয় সেইকাৰণে ঠিক সেইদৰে ইয়াতে যদি 7 আছে কিউব আছে লাষ্টত আমি ৰিমাইণ্ডাৰ 3 পাই গ'লোঁ নাই তেতিয়াহ'লে আমি এইটো কি কৰিম 7 7 7 তেতিয়াহ'লে আমি এইটো কি 7 7 গুণ কিমান 49 7 আকৌ 7 থাকিল 7 9 গুণ কিমান 7 9 গুণ কিমান 63 তেতিয়াহ'লে কি হ'ব এই ইউনিট প্লেছত কি হৈ যাব এই 3টো পাই যাম এইটো হৈ গ'ল যদি আমাৰ 4 থাকে এই ৰিমাইণ্ডাৰটো 0 হৈ যায় সাপোজ এইটো আছিলে বা আমি এইটো চাওঁ এই যিটো আমি এইটো এক্সাম্পল লৈছিলোঁ এই এক্সাম্পলটো তেতিয়াহ'লে আমি কি কৰিম চোৱা 1 0 2 3 এইবোৰৰ কথাটো আমাক গুৰুত্ব দিয়া দৰকাৰ নাই ইউনিটত কি আছে 8 আকৌ কি আছে 56 এই 56ক আমি কিহেৰে হৰণ কৰিম 4ৰে হৰণ কৰিম 56ক যেতিয়া 4ৰে হৰণ কৰিম তেতিয়াহ'লে কিমান বাৰ যাব 1 বাৰ 8 বাৰ 18 বাৰ যাব ৰিমাইণ্ডাৰ কি থাকি গ'ল বাকী কি থাকিল বাকীটো একো নাই মানে শূন্য আছে যদি ৰিমাইণ্ডাৰ শূন্য হয় তেতিয়াহ'লে আমি কি কৰিম জানেনে এই 8ৰ ওপৰত 4 দিব লাগিব 8ৰ ওপৰত কি হ'ব 4 8ৰ ওপৰত 4 দিয়া মানে কিমান হ'ব 8 কেইটা পূৰণ 4টা 8 8 গুণ কিমান 64 আকৌ 4 হৈ গ'ল ইউনিটত আকৌ এইটো 8 8 গুণ কিমান 64 তেতিয়াহ'লে কিমান হৈ গ'ল আকৌ 4 হৈ গ'ল 4 4 গুণ কিমান 16 সেইকাৰণে 16 তেতিয়াহ'লে ইউনিট ডিজিট কি হ'ব
এই 8 টু দি পাৱাৰ 4 থাকিলে কি হ'ব ইউনিট ডিজিটটো হ'ব 6 ইউনিট ডিজিটটো কি হৈ যাব মানে এই গোটেইখিনিৰ যদি কয় যে লাষ্টৰ ইউনিট ডিজিট কি হ'ব তেতিয়ালে কি হৈ যাব 6 আমি বুজি পাইছোনে এইটো কেনেকা হ'ল আমি ইয়াৰ পিছত আমি মাল্টিপ্লিকেশ্যনটো দেখাম যে মাল্টিপ্লিকেশ্যনৰ কেনেকুৱা আমি পাৱাৰখিনি বুজি পালোঁ এই তিনিটা ধৰণে কেটেগৰাইজ কৰা হয় পাৱাৰটো একেবাৰে ইজি প্ৰথমটো কথা হ'ল কি আমি চাইছিলোঁ প্ৰথম কেটেগৰীত কি পাইছিলোঁ 0 1 5 আৰু 6 প্ৰথম কেটেগৰীত আমি পালোঁ 0 1 5 আৰু 6 এইকেইটা যদি ইউনিট ডিজিট থাকে ইহঁতৰ ওপৰত যিকোনো পাৱাৰ থাকিলে সেইকেইটাই কি হ'ব এনচাৰ হ'ব 0 1 5 আৰু 6 হ'ব ঠিক সেইদৰে আৰু এটা কেটেগৰী কৈছিলোঁ 4 and 9 4 and 9ত কি হয় 4 টু দি পাৱাৰ n যিকোনো যদি 4ৰ ওপৰত ইভেন নাম্বাৰ হয় তেতিয়াহ'লে কি হ'ব 6 হ'ব আৰু 4ৰ ওপৰত যদি অড নাম্বাৰ হয় তেতিয়াহ'লে কি হৈ যায় তেতিয়াহ'লে 4 হ'ব ঠিক সেইদৰে এটা কথা ইয়াতে মই পাহৰিছোঁ 2 নম্বৰ ষ্টেপত 9টো থাকি গৈছিলে 9টোৰ ক্ষেত্ৰত কি হ'ব আমি 9টো চোৱাই নাছিলোঁ ন 9টোৰ ক্ষেত্ৰত কি হ'ব ইয়াতে আমি 9 4 লৈকেহে কৰিছিলোঁ 9ৰ ক্ষেত্ৰত কি হ'ব 9ৰ একেই 9 টু দি পাৱাৰ n যদি দিওঁ সাপোজ তেতিয়াহ'লে কি হ'ব যদি n টো কি হৈ যায় ইভেন হয় মানে যুগ্ম হয় n টো যদি যুগ্ম হয় তেতিয়াহ'লে ৰিজাল্ট কি পাম দেন দ্য ৰিজাল্টেণ্ট ডিজিট দেন ৰিজাল্টেণ্ট ইউনিট ডিজিট এইটো আগৰ নিচিনাই তেতিয়াহ'লে ইয়াত কি হ'ব 1 হ'ব মোক চোৱা যদি 9 স্কুৱেৰ কৰোঁ তেতিয়াহ'লে কি হয় 9 9 গুণ কিমান 81 তেতিয়াহ'লে ইউনিট ডিজিট কি হৈ গ'ল 1 হৈছে এইটো হৈছে আৰু যদি n টো কি হৈ যায় অড হৈ যায় তেতিয়াহ'লে যদি আমি কি কওঁ 9 কিউব তেতিয়াহ'লে কি হ'ব 81 ইনটু কি হ'ব 9 তেতিয়াহ'লে 9 গুণে কিমান 9 তেতিয়াহ'লে সেইকাৰণে অড হ'লে কি হ'ব 9 হ'ব 9ৰ ক্ষেত্ৰত কি হৈ আছে 1 হ'ব যদি ইভেন হয় আৰু অড হ'লে 9 হ'ব এইটো যদি মনত নাথাকে কোনটো কেতিয়া হ'ব তেতিয়া আমি এনেকুৱাকৈ চাব পাৰোঁ এটা সৰু এটা সংখ্যা লৈ ল'ম যে 9 স্কুৱাৰ যদি লওঁ কি হ'ব তেতিয়াহ'লে 81 হ'ব তেতিয়াহ'লে ইউনিট কি হ'ব এককৰ সংখ্যাটো কি হ'ব অংকটো কি হ'ব 1 হ'ব তিনিটা যদি থাকে তেতিয়াহ'লে কি হ'ব 9 তিনিটা পূৰণ 9 9 গুণ 81 আকৌ 9 এটা আছে 9 1 গুণে 9 সেইকাৰণে লাষ্টত কি হ'ব 9 হ'ব এইটো এটা হৈ গ'ল এতিয়া চাম আমি পূৰণ বা যোগ বিয়োগ যদি থাকে তেতিয়া ইউনিট ডিজিট কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ কিছুমান অংক দিলে যে 102 ইনটু 56 ইনটু 34 ইনটু 39 তেতিয়াহ'লে এইটো পূৰণ কৰাৰ পিছত ইহঁতৰ ইউনিট ডিজিট কি হ'ব কিবা কিবি পাম আমি কিন্তু লাষ্টৰ এটা অংক পাম সেই লাষ্টৰ অংক কৰাৰ নিয়ম কেনেকুৱা চোৱা এইটো আৰু এইটো মাল্টিপ্লাই কৰিম এইটো আৰু এইটো যদি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে কিমান হ'ব 12 তেতিয়াহ'লে ইয়াৰে আকৌ ইউনিট ডিজিটটো কৰিম 12 আৰু এই 4টো কৰিম তেতিয়াহ'লে কি পাম 8 এই 8 আৰু এই 9টো কৰিম তেতিয়াহ'লে কি পাম 8 9 গুণ 72 তেতিয়াহ'লে ইউনিট ডিজিট কি হ'ব 2 হ'ব এই লাষ্টত কি পাম 2 পাম ইয়াত কিবা কিবি বহুত ভেলু পাই যাওঁ যিকোনো পাওঁ কিন্তু আমাক লাগে কি ইউনিট ডিজিটহে লাগে আমি সেইকাৰণে এইবোৰত মাল্টিপ্লাই নকৰোঁ আমাক লাষ্টৰ এইটো কেলকুলেশ্যনৰ পিছত ইয়াৰ ইউনিট ডিজিটটো কি হয় সেইটোহে লাগে এনেকুৱা কুৱেশ্যন আহে সাপোজ আৰু এটা আছে 10 সাপোজ 32 ইনটু 78 ইনটু 56 ইনটু 30 ইনটু 59 সাপোজ এইটোৰ ইউনিট ডিজিট কি হ'ব আমি প্ৰথম কি কৰিম এইটো আৰু এইটো কৰিম পূৰণ কৰিলে কিমান পাম 16 আকৌ এই 6টোহে ল'ম এইবোৰ দৰকাৰ নাই এইবোৰ পূৰণ নকৰোঁ এইটো কিমান পাম 36 6 পাম এইটো আৰু এইটো পূৰণ কৰিম তেতিয়াহ'লে কি পাম 54 তেতিয়াহ'লে ইউনিট ডিজিটত কি হৈ গ'ল 4 এই ইয়াত কিবা কিবি থাকিব কিন্তু লাষ্টত কি পাই যাম 4 থাকি যাব এইটোৱে হ'ল আমাৰ ইউনিট ডিজিটৰ এইবোৰ পূৰণত থাকিলে এনেকুৱা হয় যদি এতিয়া আমাৰ যোগ থাকে বা বিয়োগ থাকে তেতিয়া কেনেকৈ কৰিম সাপোজ যোগ থাকে এনেকুৱা চাম আমি 12 ইনটু 56 প্লাছ 32 ইনটু 19 প্লাছ 52 সাপোজ এইটো আছে 39 ঠিক আছে 39 তেতিয়াহ'লে আমি কি কৰিম কেনেকৈ আমি কৰিব পাৰিম এইটো আমি কেনেকৈ কৰিম চোৱা এইটো হ'ব এনেকুৱা প্ৰথম আমি এইটো আৰু এইটো ডিজিটটো কৰি ল'ম কিমান হ'ব 12 তেতিয়াহ'লে ইউনিট ডিজিট কি পাইছোঁ 2 এইটো আৰু এইটো কৰি ল'ম কিমান পাম 18 হৈছে এই দুটা আমিহে যোগ কৰিম এই দুটা যোগ কৰিলে কি পাম 10 তেতিয়াহ'লে ইউনিট ডিজিট কি হৈ গ'ল 0
এই 0টো ইয়াৰ লগত যোগ কৰি দিম তেতিয়াহ'লে কি হ'ব 0 + 9 তেতিয়াহ'লে আমি লাষ্টত যিটো পাম সেই লাষ্টৰ সংখ্যাটোক আমি কি পাম ইয়াত ক্যালকুলেশন কৰি কিবা কিবি পাম কিন্তু লাষ্টত আমি কি পাই যাম 9 পাম এইটো হৈ গ'ল ইউনিট ডিজিট এনেকুৱাকৈ যিকোনো এডিশন থাকিলে মাজত যদি এডিশন থাকে মাল্টিপ্লিকেশন থাকে তেতিয়াহ'লে আমি এনেকুৱাকৈ কৰিব পাৰোঁ সাপোজ ডিভিজন যদি থাকে সাপোজ কি থাকে সরি এই বস্তু এই অঙ্কটোৱে আছে এই অঙ্কটোত এনেকুৱা থাকি গ'ল যে 12 × 56 - 32 × 19 প্লাস 39 তেতিয়াহ'লে ইউনিট ডিজিট কি হ'ব এইটোতো নেগেটিভ আছে এটা তেতিয়াহ'লে কি হ'ব প্ৰথম এইটো আৰু এইটো চাম 12 চাম তেতিয়াহ'লে কি হৈছে 2 হৈছে এইটো আৰু এইটো হ'লে কিমান হ'ব 18 8 হ'ব ইয়াত কি কৰিম 8 ৰ পৰা এইটো মাইনাস কৰিব লাগিব 8 টো কৰিব নোৱাৰো এবাৰ মাইনাস কৰিব তেতিয়া 8 ৰ পৰা নকৰো তেতিয়া 12 ৰ পৰা কৰিম এক এটা ধাৰ লম 12 ৰ পৰা গলে এইটো কিমান হ'ব 4 হ'ব মানে ইয়াৰ পৰা যেতিয়া আমি এই কৰিম এই 8 টো বাদ দিম তেতিয়াহ'লে কিমান হৈ যাব ইয়াৰে ইউনিট ডিজিট আৰু ইয়াৰে ইউনিট ডিজিট কি পাম 4 আৰু এই 4 টো ইয়াৰ লগত কি হৈ যাব প্লাস হ'ব তেতিয়াহ'লে আমি কি পাম 4 and 9 and 4 13 তেতিয়াহ'লে এই 3 টো ইয়াত পাম তেতিয়াহ'লে এইটো আমি কি পাম 3 পাম এইটো হল আমাৰ ইউনিট ডিজিটৰ পদ্ধতিটো কেনেকুৱা হয় এইখিনি আমি যদি জানো ভালকে তেতিয়াহ'লে আমি ইউনিট ডিজিট যিকোনো ইউনিট ডিজিট আমি কি কৰিব পাৰিম যে ইউনিট ডিজিট কেনেকৈ ক'লা একেবাৰে ইজি আমি ইমান পূৰণ কৰা দৰকাৰ নাই ইমান যোগ কৰাৰো দৰকাৰ নাই আমি অতি সোনকালে কৰিব পাৰিম নেক্সট ভিডিঅ'টোত মই নাম্বাৰ সিস্টেমৰ কিছুমান কুৱেশ্যন আৰু এনসাৰ লৈ আহিম যিবোৰ প্ৰিভিয়াস ইয়াৰত আহিছিলে সি টেটত আহিল বা আসাম টেটত আহিছিল যদি কোনোবাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব আৰু নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে নিশ্চয় কমেন্ট কৰি মোক জনাব থ্যাংক ইউ